হেল্ল' শুন কি হ'ল আজি ইমান দিনৰ পৰা তোলৈ ফোন লগাই আছোঁ পোৱা নাই অলপমান ব্যস্ত আছোঁ আৰু শুন আজিৰ পৰা মই তোৰ শুন নহয় প্লিজ তই মোক পাহৰি যাবলৈ চেষ্টা কৰ তই মোৰ কি কৈ আছ মোৰ বৰকৈ ভয় লাগিছে কচোন ভালকৈ কি হৈছে তোৰ মইতো তোৰ কলিজা আছিলোঁ কেনেকৈ তই মোক তোৰ কলিজাৰ পৰা আঁতৰাই পেলাবি যদি তই মই ভালে থকাটো বিচাৰ তেন্তে মোক তই পাহৰি যা আজি 9 বছৰৰ ভাল পোৱা কি নাটক আছিল শুন মই এতিয়া কেনেকৈ মানি লম তই এতিয়া মোৰ নহয় বুলি কেনেকৈ চা মই আৰু নোৱাৰিছোঁ তোৰ লগত মোক তই আৰু কষ্ট নিদিবি শুন তইতো জানই তোৰ বাহিৰে যে আপোন বুলিবলৈ মোৰ কোনোৱে নাই কচোন কি হৈছে তোৰ এবাৰ ক আমাৰ কাহিনীৰ পৰিসমাপ্তি এয়াই তই মই আমি কেতিয়াও হ'ব নোৱাৰোঁ মই আগতেই কৈছোঁ মই ঘৰৰ একমাত্ৰ ল'ৰা ঘৰৰ মতত গৈ মই তোক জীৱনসংগী কৰিব নোৱাৰিম তই মোক বেয়া নাপাবি আমাৰ সপোনবোৰ কেনেকৈ শেষ হৈ যাব শুন তই এবাৰ ঘৰত বুজাই চাচোন লাগিলে তেওঁলোকৰ ভৰিত পৰিম তোৰ বাবে প্লিজ তই মোক তোৰ পৰা আঁতৰাই নেপেলাবি মই কেনেকৈ জীয়াম তোৰ অবিহনে কেতিয়াও মানি নলয় আমাৰ সম্পৰ্কক মই জানোৱেই তোৰ মোৰ কাষ্ট নিমিলে আজিয়ে তোৰ মোৰ শেষ কথা পাৰিলে ক্ষমা কৰিবি কথা দিলোঁ তোৰ আগত আৰু মই কেতিয়াও ধৰা নিদিওঁ যা শুন আজিৰ পৰা তই মুক্ত আজি ভগ্ন হিয়াই বৰ কৈও চপিছে তথাপি এই টুকুৰকৈ ভাঙি পেলোৱা আলহুৱা কলিজাৰ সপোন দিলোঁ তই সুখী হ মোৰ উশাহ শেষ হৈ গ'লেও তোৰ উশাহটি জীয়াই থাকক তোৰ সুখৰ বাবে তোৰ ঘৰখনৰ সুখৰ বাবে মোৰ মৰমৰ সৰু প্ৰজাতি হয়তো বৰ ধুনুকা আছিল হ'ব দে মই ৰাখিছোঁ মাহত আহিছে বিদায়
ভিতৰত আলহী আহিব শুনিম বাইদেউ একদম পুৰা মোক ডাইৰেকশ্যন দি আছে এনেকৈ কৰা তেনেকৈ কৰা কিন্তু মোক কি হ'ব মোৰ কপাল আকৌ ট্ৰাই কৰিম আৰু লাষ্ট ট্ৰাই নহৈছে আৰু হ'লেও হ'ব নহ'লেও নাই আৰু Goodbye.